Hi friends, মই পুৰবী আৰু আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো মোৰ চেনেল ট্ৰেডিশন অফ বিউটিফুল নৰ্থ ইষ্টলৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছো কেজুৰমান মাছৰাজৰ চাদৰ মেখেলা, সুপাৰ মাছৰাজ তাঁতশালত বোৱা হয়। গতিকে বেছি কথা কৈ আমনি নকৰো, ভিডিঅটো আৰম্ভ কৰো বলক। এইযোৰ পেৰট গ্ৰীন কালাৰৰ, গোটেই গাটোত পিংক কালাৰৰ ফুল আছে সৰু সৰুকে। এইযোৰ ব্লু, তাত নেভি ব্লুৰে ফুল আছে। একে হয়, কাপোৰ দুযোৰ কালাৰটো বেলেগ কেৱল। এইযোৰ ইয়াতে দুটা কালাৰ আছে, এটা গোল্ডেন টাইপ, এটা শাইনিং কৰি আছে। এইযোৰ ব্লেকত, ডাৰ্ক ব্লেক হয়। এইযোৰ পিংক কালাৰত, সাইড পটি আছে মেখেলাখনৰ লগত একেলগে। এইযোৰ হোৱাইটত, গ্ৰীন আৰু ব্লুৰে ফুল আছে। এইযোৰ একেই হয়, কেৱল ফুলৰ কালাৰটো বেলেগ। এইযোৰ পিংক কালাৰত, হঠাৎ লাইটটো গুচি গৈছিলে দোকানত, সেইকাৰণে আন্ধাৰ হৈ থাকিলে। এইযোৰ স্কাই ব্লু, এইটো আগৰ পৰা চলি আছে বাৰু, তথাপিও মই দেখাই দিলোঁ এবাৰ, ডিজাইনটো পুৰণা হয়। এইযোৰ ৰেড কালাৰত, তাৰে ওপৰত গ্ৰীণ কালাৰে ফুল আছে, কালাৰটো অলপ বেলেগ হৈ গ'ল। এইখিনিয়ে দেখালোঁ, আৰু বেলেগ কালাৰো আছে, বেলেগ ডিজাইনো আছে। দামটো নকলোঁ কাৰণ বহুতে মোক কৈ আছিলে দামটো ক'ব লাগে, দামটো ক'ব প্ৰব্লেম হয়। এইটো কাৰণে প্ৰব্লেম হয়, নতুন ষ্টক আহিলে নতুন ষ্টকবিলাকৰ দামবিলাক উঠা নমা হৈ থাকে। কেতিয়াবা বেছি দামত আহে, কেতিয়াবা কম দামত আহে। গতিকে আপোনালোকৰ যদি দামটো জানিবৰ মন থাকে, মই ডেছক্ৰিপশ্যন বক্সত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিছোঁ, তাতে মেছেজ কৰিলে মই নিশ্চয় ৰিপ্লাই দিম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।